जो दिखता है वही बिकता है আমি আমাৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ বিজ্ঞাপন দেখি এনে কিছুমান প্ৰডাক্ট ইউজ কৰি আছো যি প্ৰডাক্টসমূহ আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যি প্ৰডাক্টসমূহ আন বিকশিত দেশসমূহে বেন কৰি দিছে কিন্তু আমাৰ ভাৰতত ইয়াৰ প্ৰচলন বাৰুকৈ চলি গৈ আছে তো মই আজি এই ভিডিঅ'টিত ইয়াকে আলোচনা কৰিম যি প্ৰডাক্টসমূহ আমাৰ ভাৰতত চলি আছে কিন্তু আন বিকশিত দেশসমূহে বেন কৰি দিছে তো বলক আৰম্ভ কৰো পইণ্ট অফ ভিউ আপোনাৰ মোৰ দৰে বহু সংখ্যক মানুহৰ প্ৰিয় সাবুন লাইফ বয় সাবুন ট্যাগলাইন শুনো স্ট্ৰং সুৰক্ষা ট্যাগলাইন আৰু এডভাৰটাইজমেন্টত মোহিত হৈ আমি লাইফ বয় সাবুন ব্যৱহাৰ কৰি আছো কিন্তু আপুনি জানেনে আপোনাৰ এই প্ৰিয় লাইফ বয় সাবুন আন বিকশিত দেশসমূহত বেন কৰি দিয়া হৈছে আমেৰিকা ইংলেণ্ড নিচিনা দেশত ইয়াৰ প্ৰচলন বন্ধ কৰি দিয়া হৈছে তাত পৰীক্ষা কৰি পোৱা গৈছে যে এই সাবুনে আমাৰ ছালৰ বাবে ক্ষতিকাৰক হয় আমাৰ স্কিনৰ হাৰ্ম কৰিব পাৰে ভাৰতত হয়তো ডেটলৰ পিছতে লাইফ বয় সাবুনক নেক্সট স্থান দিয়া হয় কিন্তু চাওক এই সাবুনে বেলেগ আন দেশত বেন লৈ আছে তো আপোনালোকে ডিসিশন লওক ইয়াক ব্যৱহাৰ কৰিব নে নকৰে ভাৰতৰ কম সংখ্যক মানুহে ৰেড বুলৰ নাম নুশুনা কৈ আছে ম্যাক্সিমাম দোকানত ইয়াৰ বিক্ৰী দেখা যায় কিন্তু আপুনি জানেনে এই যি দিনটোৰ ভাগৰ গুছোৱা ইনষ্টেন্ট এনাৰ্জি ড্ৰিংক আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক এই ৰেড বুল আন দেশত ফ্ৰান্স হওক নৰৱে হওক ডেনমাৰ্ক হওক বন্ধ কৰি দিয়া হৈছে তথাপিও ফ্ৰান্সত 12 বছৰ পিছত ইয়াক খুলি দিয়া হৈছে আৰু ইয়াৰ পৰীক্ষা এতিয়াও চলাই ৰখা হৈছে দেশসমূহে উল্লেখ কৰা অনুসৰি ইয়াত হাইপৰটেনশন ডিপ্ৰেছন হাৰ্ট এটেক আদি বিভিন্ন ধৰণৰ বেমাৰৰ ৰেড বুলে নিমন্ত্ৰণ দিয়ে ৰেড বুল বনাবৰ বাবে টৰেন কেফেইন আদি ব্যৱহাৰ কৰা হয় যি টৰেনে আমাৰ হাৰ্ট বিট এক আনকমফৰ্টেবল স্তৰলৈকে লৈ যায় আৰু মানুহক মৃত্যুৰ মুখত পেলাব পাৰে সেই টৰেন ইয়াত ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰ কৰা হয় কেফেইন যি কেফেইন গৰ্ভৱতী মহিলাৰ বাবে অতিকৈ ক্ষতিকাৰক ভাৰততো কেইবাবাৰো ৰেড বুলে টেষ্টিংত ফেল কৰিছে কিন্তু তথাপিও ভাৰতৰ বজাৰত ই মুকলিভাৱে এতিয়াও বিক্ৰী হৈ আছে আমাৰ ভাৰতৰ মহিলাসকলে বিশ্বাস কৰি আহিছে যে এই সামান প্ৰাইছে তেওঁৰ ল'ৰা ছোৱালীৰ স্বাস্থ্য সুৰক্ষিত কৰিব আৰু বেক্টেৰিয়াৰ পৰা সুৰক্ষিত কৰিব কিন্তু আপুনি জানেনে এই সামান প্ৰাইছৰ বহু ব্ৰ্যান্ড কানাডাত 2005 চনত বেন ল'ব লগা হৈছে কাৰণ তেওঁলোকে পৰীক্ষা কৰি পাইছে যে এই সামান প্ৰাইছত বহু পৰিমাণে লেড আৰু মাৰ্কুৰী উপস্থিত থাকে যি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আনকি 2007 চনত নেপাল চৰকাৰে সামান প্ৰাইছক আয়ুৰ্বেদিক তালিকাৰ পৰা উঠাই লৈছে ভাৰতৰ অলিম্পিক চিকিৎসা আয়োগৰ তৰফৰ পৰা কোৱা হৈছে যে 20%তকৈ অধিক সামান প্ৰাইছ ব্ৰ্যান্ডত ইয়াত বিষাক্ত ধাতু অৱস্থিত থাকে কিন্তু ইয়াৰ সত্ত্বেও আমাৰ ভাৰতীয় মুকলি বজাৰত এই সামান প্ৰাইছ মুকলিভাৱে বিক্ৰী কৰি থকা হৈছে আজি এই ভিডিঅ'টিত মই এই তিনিটা প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিলো আৰু বহু প্ৰডাক্ট আছে যিবোৰ আন দেশসমূহত বেন লগাই থৈছে কিন্তু আমাৰ ভাৰতত ইয়াৰ প্ৰচলন চলি আছে গতিকে আমাৰ জনসাধাৰণ সজাগ হোৱাৰ সময় আপোনালোকে কোনো প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগত তাৰ মানদণ্ড চাই ল'ব তাৰ গুণাগুণ চাই ল'ব আৰু তাৰ পিছতে ব্যৱহাৰ কৰিব ধন্যবাদ